welcome back to my YouTube channel. আৰু আজি মই গৈ আছোঁ দোকানলৈ কাৰণ আৰু বাহঁতৰ লগত অলপমান এনেই ইভিনিং ৱাক কৰিব যাম বুলি ভাবিছোঁ নেপালী চকৰ ফালে। তো ভিডিঅ'টো চাই দিব শেষলৈকে আৰু ভাল লাগিলে ছাবস্ক্ৰাইব শ্বেয়াৰ লাইক কৰিব কমেণ্টো কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ, এতিয়া মই বা আৰু ভিন্দৰ লগত গৈ আছোঁ নেপালী চকলৈ ইভিনিং ৱাক কৰিব আৰু বজাৰখনো দেখাম। তো বলক আৰম্ভ কৰোঁ এতিয়া। আৰু এতিয়া চাওক বাহঁতে ইয়াৰ পাচলি বজাৰ কৰি আছে। ইয়াতে এভেইলেবল বস্তু ওলায় পূৰা চকৰ দৰে কলনী বজাৰৰ দৰে হয়। আৰু এতিয়া আহিছোঁহে কিন্তু বতৰে গৰজি আছে পূৰা, নাজানো আৰু কি হয়। এতিয়া একটো দুইটো বৰষুণ পৰিবই ধৰিছে, চবৰে দৌৰা দৌৰি লাগিছে। আৰু এতিয়া চাওক বৰষুণ দিলে আৰু আমি এতিয়া ৰখিব লগা হৈছে। তো আহি কেনে এয়া চাওক চিকিমিকি দেখিছে, ইফালেও যাব পৰা নাই আৰু ৰখিবৰ কাৰণে জাগাই নাই, কিন্তু এখন দোকান পালোঁ আৰু তাতে কিবাকৈ ৰখি আছোঁ। আৰু কি হয় গাইছ নাজানো আৰু বৰষুণটো কমাৰ নামে লোৱা নাই, এতিয়াও গম নাপাওঁ আৰু কি হয় এতিয়া। এয়া চাওক ৰাস্তা একদম অৱস্থা বেয়া, পানী হৈ গৈছে। অলপমান কমিছে, এতিয়া আমিও গৈ থাকোঁ। এতিয়া নামঘৰ পালোঁ, এতিয়া গৈ আছোঁ আৰু অৱস্থা বহুত বেয়া হ'ল আজি। দেখিলে আপোনালোকে ৰাস্তা একদম ভৰ্তি হৈ পালোঁ। আৰু এতিয়া দেউতাই মোক দোকানত মাতিছে, দেউতাৰ বোলে অলপমান প্ৰব্লেম হৈছে, তো যাওঁ। দেউতা আহিল, দোকান বন্ধ কৰোঁ এতিয়া। আহিলে আৰু 9টা চাৰে 9টামান বাজিলে চাগে। আৰু আজিৰ ভ্লগটো মই ইয়াতে শেষ কৰোঁ। আকৌ লৈ আহিম নতুন এটা ভ্লগ। যদিহে আজি ভাল লাগিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্টো কৰিব। ভাবিলে ইমান বাই বাই, চাই থাকিব ভিডিঅ'।